মনোবিদ কাৰ্ল জুঙৰ মতে অন্ধকাৰ অবিহনে এটা ভাল জীৱন অসম্পূৰ্ণ। আমি সকলোৱে এটা সুখী জীৱন কেনেকৈ পাওঁ সেইটো চিন্তা কৰোঁ। আমি প্ৰায় জীৱনৰ পৰা সকলোবোৰ দুখ আৰু কষ্ট কেনেকৈ নাইকিয়া কৰোঁ সেইটো চিন্তা কৰোঁ। কিন্তু জুঙৰ মতে ই আচলতে ভাল জীৱনৰ কৌশল নহয়, কিয়নো জীৱনত উঠা নমা, দুখ, অসফলতা আৰু সংঘৰ্ষ এইবোৰে আমাক জীৱনৰ উত্তৰণত সহায় কৰে। আপুনি যদি কেতিয়াও দুখ পাই পোৱা নাই তেনেহ'লে সুখ কি গম নাপাব। যেতিয়া আমি একো ভুল নকৰোঁ, তাৰ পৰা একো শিক্ষাই নলওঁ, তেন্তে আমি শিকিম কি? আমি ভুলৰ পৰা শিকি আগবাঢ়িবই লাগিব। তেওঁ কৈছে সেইটো জীৱন কটোৱা যিটো তুমি কটোৱা নাই। তেওঁ কৈছে এটা পৰিয়ালৰ সকলোতকৈ দুখ লগা কথাটো হৈছে যেতিয়া সন্তানৰ মাক দেউতাকে নিজৰ সপোনবোৰ নিজৰ সন্তানৰ যোগেদি পূৰ কৰিব বিচাৰে। যেতিয়া কোনোৱে নিজৰ সপোনবোৰ পূৰ কৰিব নোৱাৰে বা আনৰ আশাবোৰ পূৰ কৰিব নোৱাৰি নিজৰ ল'ৰা ছোৱালীৰ জৰিয়তে সেই আশা পূৰণ কৰিব বিচাৰে। যিজনক আগতে কোনোবা এটা চাকৰি বা উপাৰ্জন কৰিবলৈ জোৰ কৰা হৈছিল, সেই পূৰণ নোহোৱা আশাক পিছত তেওঁলোকৰ সন্তানৰ ওপৰত জাপি দিয়ে আৰু পূৰ কৰিবলৈ জোৰ কৰে, যিটো তেওঁলোকে ভুল বুলি নাভাবে। এনে কৰাৰ বাবে কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভা বিচাৰিবলৈ সময় নাপায় আৰু নিজৰ ইচ্ছাক গুৰুত্ব দিয়া পৰিৱৰ্তে নিজৰ পিতৃ মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰে আৰু এনে কৰোঁতে সন্তানে নিজৰ ভৱিষ্যতো ধ্বংসপাললৈ গতি কৰাই লয় আৰু পিতৃ মাতৃও সুখী হ'ব নোৱাৰে। গতিকে সন্তানে কৰিব বিচৰা ভাল কামবোৰত আপুনি সহযোগ কৰক, ছাপোৰ্ট কৰক আৰু বেয়া কামবোৰৰ বেয়া দিশবোৰ আপুনি দেখুৱাই দিয়ক। তেতিয়া চাব আপোনাৰ সন্তানেও ভাল হ'ব আৰু আপুনিও সুখী হ'ব। ধন্যবাদ।